নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল DEE LPN ইউপিৰ 5500টা পোষ্টৰ যিখন প্ৰথম মেধা তালিকা এই মেধা তালিকাখন প্ৰকাশ পাইছে। এতিয়া কথাটো হ'ল সেকেন্ড বা থাৰ্ড বা ফাইনেল মেৰিট লিষ্ট কেতিয়া ওলাব আৰু কাট অফ মাৰ্ক কমিব নে নাই এই গোটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোত থকা বিষয়বস্তুসমূহ ভালদৰে বুজিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল কাট অফ মাৰ্ক কমিব 100% কমিব। LPৰ ক্ষেত্ৰত 100% কমিব, কিন্তু ইউপিৰ ক্ষেত্ৰত সম্ভাৱনা বহুত কম আছে। কেনেকৈ কমিব মই আপোনালোকক বুজাই দিছোঁ। যেহেতু ধৰি লোৱা হ'ল এজন প্ৰাৰ্থী LP আৰু UP দুটা পোষ্টতে এপ্লাই কৰিছে। এতিয়া কথাটো হ'ল সেই প্ৰাৰ্থীজনৰ নাম মেধা তালিকাত LPটো আহিছে, UPটো আহিছে। তেনে ক্ষেত্ৰত প্ৰাৰ্থীজনে যদি সিলেকশ্যন কৰিব লগা হয় তেতিয়াহ'লে আপাৰ প্ৰাইমেৰীটো সিলেকশ্যন কৰিব আৰু লৱাৰ প্ৰাইমেৰী যিটো পোষ্ট কি কৰি আছিল সেই পোষ্টটো খালী কৰি দিব। তেনেকৈ বহুতো প্ৰাৰ্থীয়ে আপাৰ প্ৰাইমেৰীটো সিলেক্ট কৰি ল'ব আৰু লৱাৰ প্ৰাইমেৰীটোৰ পৰা ইহঁতে কি হ'ব পোষ্টটো উঠাই ল'ব। তেনেকুৱা ক্ষেত্ৰত লৱাৰ প্ৰাইমেৰীত কাট অফ মাৰ্কটো কমি আহিব আৰু বহুতৰ প্ৰাৰ্থীৰ নাম সোমাই পৰিব তাতে। কিন্তু আৰু এটা কথা মনত ৰাখিব, আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যদিহে এজন প্ৰাৰ্থীয়ে নিজৰ জিলাত অৰ্থাৎ ধৰা হ'ল জিলাটো গোৱালপাৰা জিলাত প্ৰাৰ্থীজনে LPত এপ্লাই কৰিছে আৰু নলবাৰীত UPত এপ্লাই কৰিছে। তেনে ক্ষেত্ৰত যদি প্ৰাৰ্থীজনৰ দুখন ডিষ্ট্ৰিক্টতে নাম আহিছে, LPটো নাম আহিছে, UPটো নাম আছে, তেতিয়া প্ৰাৰ্থীজনে বেছিভাগ প্ৰাৰ্থীয়ে যিটো দিয়ে নিজৰ ডিষ্ট্ৰিক্টটোই সিলেক্ট কৰি লয়। তেনে ক্ষেত্ৰত সেই প্ৰাৰ্থীজনে LPতে থাকি যাব, UPৰ পৰা নামটো উঠাই ল'ব। তেনে ক্ষেত্ৰত UPৰ পোষ্টটো খালী হৈ যায় আৰু খালী হোৱাৰ পিছত নেক্সট প্ৰাৰ্থী এটা সেই পোষ্টটো এগেইনষ্টত সোমাব পাৰে। বুজি পাইছে আপোনালোকে? গতিকে আপাৰ প্ৰাইমেৰীটো কাট অফ মাৰ্ক কমাৰ সম্ভাৱনা আছে, কিন্তু ইমানো কাট অফ মাৰ্ক কমি নাযায়। কিন্তু লৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বহুতো কাট অফ মাৰ্ক কমাৰ সম্ভাৱনা আছে। এতিয়া যিহেতু প্ৰথম মেধা তালিকাখন প্ৰকাশ পাইছে, গতিকে দ্বিতীয় মেধা তালিকা মেবি দুৰ্গা পূজাৰ আগে উলিয়াব পাৰে আৰু ফাইনেল মেৰিট লিষ্ট এপইণ্টমেণ্ট দিয়াৰ এদিন বা দুইদিন আগত ফাইনেল মেৰিট লিষ্টটো ওলোৱাৰ সম্ভাৱনা আছে। আৰু এটা কথা, এই 5500টা পোষ্টত যিসকল প্ৰাৰ্থীৰ নাম আহিছে এই প্ৰাৰ্থীসকলে 4500 যিটো পোষ্ট আছিল সেই পোষ্টটো যদি এপ্লাই কৰিছে, হয়তো সেই প্ৰাৰ্থীসকলৰ নাম এই 4500 পোষ্টত নোসোমায় আৰু নতুনকৈ 4500 পোষ্টত প্ৰাৰ্থীৰ নাম সোমাব নতুন প্ৰাৰ্থীসকলৰ। গতিকে যিসকলৰ প্ৰাৰ্থীৰ নাম এই মেৰিট লিষ্টত অহা নাই তেওঁলোকে টেনশ্যন কৰিব নালাগে বা চিন্তা কৰিবলৈ একো নাই। যিহেতু আৰু 4500টা পোষ্টত আপোনালোকে নিশ্চয় এপ্লাই কৰিছে, গতিকে 4500 যিটো পোষ্ট সেই পোষ্টত আপোনালোকৰ নামটো অহাৰ সম্ভাৱনা আছে। ধন্যবাদ। এইখিনিতে কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। ধন্যবাদ।